আজি আমাৰ বিশেষকৈ বিটিআৰ গোৰ্খা সমাজ যি যোৱা বছৰ বিটিআৰ হোৱাৰ পিছত আমাৰ বিটিআৰ ৰেকৰ্ড 27 জানুৱাৰী দিনাখন মানে 2020 27 জানুৱাৰী দিনা আমাৰ হল। তাৰপিছত বিটিআৰত বসবাস কৰা গোৰ্খাসকলে মানে বিটিআৰত এটা মানে সংগঠনৰ এটা চিন্তা চৰ্চাটো কৰিছে। তাই সেই নাম লৈ বিশেষকৈ যোৱা বছৰ 2020 চনৰ 21 আগষ্ট দিনাখন কাজলগাঁৱত মানে বিটিআৰত থকা বিভিন্ন বুদ্ধিজীৱীসকল একলগ হৈ এটা সংস্থাৰ নাম দিছে, যি সংস্থাৰ নামটো আছিল বিটিআৰ গোৰ্খা সমাজ। তো সেই বিটিআৰ গোৰ্খা সমাজে আজিৰ দিনাখন মানে 1 বছৰ মানে সম্পূৰ্ণ কৰিছে। তো সেই প্ৰথম বিশেষকৈ ফাউণ্ডেশ্যন ডে প্ৰতিষ্ঠা দিৱস যাক বুলি কয়, এইটো আজি ইয়াত চিৰাং জিলাৰ বিটিআৰৰ চিৰাং জিলাৰ হাতীচাৰ গাঁৱত এইটো সম্পন্ন হৈ আছে। তো এই উদ্দেশ্যটো আগত ৰাখি ইয়াত এই সভাটো চলি আছে। এই তিনিটা একৰ্ডত আমি চিন্তা কৰিছোঁ আৰু চাইছোঁ। বিশেষকৈ BSc একৰ্ডটো এনে আমাৰ কাৰণে মানে যি একো নাছিল, তথাপিও BSc একৰ্ডৰ চিফ তেখেত মানে প্ৰেম সিং ব্ৰহ্মই বহুত কাম মানে গোৰ্খাৰ কাৰণে কৰি গৈছে, যিটো আমি আমাৰ গোৰ্খাসকলে বিটিআৰত বসবাস কৰা গোৰ্খাসকলে পাহৰি নাযায়। তাৰপিছত আমি নেক্সটত আমি আন এজন 2003 যি BTC একৰ্ডটো হ'ল 10 ফেব্ৰুৱাৰীত, এই BTC একৰ্ডো আমি চাইছোঁ। এই BTC একৰ্ডৰ মুৰব্বী তেখেত শ্ৰীযুত হাগ্ৰাম মহিলাৰী ডাঙৰীয়া প্ৰায় 17 বছৰ মানে BTC শাসন কৰিছে। কিন্তু এই 17 বছৰ শাসনত মানে বিটিআৰত বসবাস কৰা গোৰ্খাসকলৰ মানে কোনো তেনেধৰণৰ মানে উন্নয়ন বা কোনো তেনেধৰণৰ মানে এটা জাতিৰ যি সমস্যাটো যি বুলি কয়, এই সমস্যাটো সমাধান হৈছে বুলি আমি দেখা নাই। কিন্তু এতিয়া 2020 27 জানুৱাৰী দিনাখন যি বিটিআৰ একৰ্ড হৈছে, এই একৰ্ডটো সম্পূৰ্ণৰূপে আমাৰ বিশেষকৈ নেতৃত্ব দিছে সেই সময়ৰ মানে নিখিল বড়ো ছাত্ৰ সংস্থাৰ সভাপতি তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া। তেখেতৰ নেতৃত্বত আমিও তেখেতৰ লগত আছিলোঁ। সেই সময়ত এই একৰ্ডে কিন্তু মানে বিটিআৰৰ বিশেষকৈ যি প্ৰপ'জ বড়োলেণ্ড, যি বড়োসকলৰ এটা সপোন আছিল, এই সপোনটো লৈ তেখেতে আন্দোলন কৰি আজি যি বিটিআৰ একৰ্ডটো কৰিল। তো সেই বিটিআৰ একৰ্ডত স্পষ্টভাৱে ইয়াত বসবাস কৰা বিভিন্ন জনগোষ্ঠীয়ে সম অধিকাৰ সম উন্নয়ন হ'ব বুলি তেখেতে কৈ আছে। তো আমি এইটো বাস্তৱত আমি দেখিবলৈ পাইছোঁ। আৰু বিশেষকৈ গোৰ্খাসকলৰ যি লং পেণ্ডিং মানে যিবিলাক কামবিলাক আছিল আজি 17 বছৰ নোহোৱা, আমি এতিয়াৰ বিশেষকৈ অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ BTCৰ চিফ তেখেত শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মানে বহুত কাম মানে হৈছে বুলি আমি অনুমান কৰিছোঁ। নাই, এনেই প্ৰটেক্টেড ক্লাছ আজি দিয়া নহয়। প্ৰটেক্টেড ক্লাছটোতো আমাৰ আগৰ পৰাই আছিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লক যেতিয়া এই ট্ৰাইবেলবিলাকৰ ভূমিৰ সংৰক্ষণৰ কাৰণে যি বেল্ট এণ্ড ব্লকটো বনোৱা হ'ল, সেই সময়ৰ পৰাই মানে তাত বসবাস কৰা আন জনগোষ্ঠীক যেনেকৈ সান্তালীবিলাকক তাতে অধিকাৰ দিয়া হৈছে আৰু বিশেষকৈ নেপালীসকলক নেপালী গ্ৰেজিয়াৰ কাল্টিভেটাৰ হিচাপে তাত ৰখা হৈছিল। মাথোন এটাই কথা আমি ডিমাণ্ড কৰিছিলোঁ, এই গ্ৰেজিয়াৰ কাল্টিভেটাৰ হিচাপে আজি আমাৰ মানুহ নাই। আজি তেনেকৈ কোনোবা খুঁটি পালন কৰা, গৰু পালন কৰা বা কৃষকসকল মাত্ৰ হৈ থকা নাই। আমি কৈছিলোঁ কমপ্লিট নেপালী গ্ৰেজিয়াৰ কাল্টিভেটাৰটো হটাই তাতে এটা শব্দটো আমি আনিব লাগে, এইটো হৈছে গোৰ্খা। তো বিশেষকৈ এই গোৰ্খা নাম অনাৰ ক্ষেত্ৰত আমাৰ বিটিআৰৰ চিফ তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক ছাপোৰ্ট কৰিছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেখেত শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই তাত এটা ভাল পদক্ষেপ লৈছে আৰু এটা আমি আজি বাস্তৱত পৰিণত হ'বলৈ দেখা পাইছোঁ। এটা আছে বিটিআৰ একৰ্ডটো কৰা সময়ত আমাৰ দিল্লীতো বিজেপি চৰকাৰ আছিল, অসমতো বিজেপি চৰকাৰ আছিল। নিশ্চয় তেওঁলোকে চিন্তা কৰিব বিটিআৰ একৰ্ড এটা কৰাৰ পিছত এই একৰ্ডৰ প্ৰত্যেক দফাবিলাক কেনেকৈ আমি ইয়াতে কাৰ্যান্বয়ন কৰিম আৰু বিশেষকৈ শান্তি চুক্তি হিচাপে ইয়াত বিভিন্ন মানে NDFBৰ পৰা আৰম্ভ কৰি বিভিন্ন দল মানে এক্সট্ৰিমিষ্ট গ্ৰুপবিলাক আগুৱাই আহি ইয়াত যি ধৰণৰ এটা শান্তি চুক্তি কৰিছে আৰু বিভিন্ন দল সংগঠন বিটিআৰত বসবাস কৰা বিভিন্ন তেনেকৈ মানে জাতিৰ নেতৃত্বত ল'ব পৰা বিভিন্ন যিবিলাক আমাৰ উগ্ৰবাদটো বিশ্বাস কৰি মানে জংঘলত যোৱা, হাবিত যোৱা এই সকলো ভাই ভনীসকলক একেলগে আনি তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ বিটিআৰৰ চিফ ডাঙৰীয়াই চেষ্টা কৰি আছে। এটা সম্পূৰ্ণ শান্তিৰ পৰিৱেশ এটা আনি বিটিআৰটো ভাল গঠন কৰিব তেওঁ যি কাম কৰি আছে। ইয়াত কিন্তু আমি হাগ্ৰামা মহিলাৰী ক'ত যায়, আজি বিজেপি যাব না কংগ্ৰেছত যাব, একমাহ আগততো কংগ্ৰেছৰ লগতে আছিল, এতিয়া আমি বিজেপিত যাব না ক'ত যাব, ইয়াত এই বিষয়টো আমাৰ কাৰণে ডাঙৰ বিষয় নহয়, আমি তাত একো নাভাবোঁ।
স্যার এটা কথা দাঁতগিরির পৰা দেওশ্ৰীলৈকে মইনা হস্তে বিভিন্ন গাঁৱত বন হস্তে বহুত অত্যাচাৰ কৰি আছে। এই সন্দৰ্ভত আজিলৈকে বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এই সন্দৰ্ভত আপুনি কি ক'ব? এটা কথা ইয়াত আছে, বন্য হস্তীৰ বিশেষকৈ এইটো এৰিয়াটো অলপ এলিফেণ্ট জন বুলিও কোৱা হয়। যিবিলাক হাবি জংঘলবিলাক আছিল তেখেতসকলক এই মানে ঘূৰি ফুৰা সময়ত অলপ অসুবিধা হৈছে, বোধহয় খাদ্যৰ নাটনিবিলাকো হৈছে, যাৰ কাৰণে আমাৰ গাঁৱে ভূঞে বন্য হস্তীবিলাক সোমাই আছে। ৰাইজে অলপ অসুবিধা পাইছে, এইটো আমি আওকাণ নকৰোঁ, কিন্তু ইয়াৰ পৰা ৰাইজক কেনেকৈ মানে অলপ সুবিধা বা অলপ আমি সেৱা কৰিব পাৰিম এইটো আমি আলোচনা কৰিম। মই আজি শুনিলোঁ আপোনালোকৰ মাধ্যমৰ পৰা ইয়াত আহি, মই নিশ্চয় ইয়াৰ পৰা গৈ বন বিভাগৰ লগত আমাৰ বিশেষকৈ DFO বিলাকৰ লগত আলোচনা কৰি কিবা এটা